শুভেচ্ছা জনাইছোঁ আৰু আজিৰ পৰাই ট্ৰাই কৰিম আৰু দুৰ্গা পূজাৰ ব্লগ বনাবলৈ আৰু ধুনীয়াকৈ যিমানখিনি পাৰোঁ দেখাম আৰু আজি যিহেতু ষষ্ঠী পূজাৰ পৰা আৰম্ভ কৰি দিছোঁ আজি আমি আছোঁ নগাঁও মানে নগাঁও হাইৱে ওচৰতে আছে হাইৱে হোটেল হাইৱে 1 দ্য হাইৱে 1 চ' এইখনত আজি আমি আহিছোঁ আজি এদিন ষ্টে কৰিম আৰু চ' ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু পূজা বুলি আহিছোঁ আৰু ফুৰিবলৈ বাকী কালি ইভিনিং এনেকুৱা টাইমতে ৰিটাৰ্ণ হ'ম আৰু গুৱাহাটী চ' ইয়াতে এতিয়া আহি পাইছোঁ ইয়াৰে ৰেষ্টুৰেণ্টত এতিয়া কিবা খাওঁ আৰু জাষ্ট আহি পাইছোঁ ৰুমলৈ যাওঁ এতিয়া আপোনালোককো ৰুমটো দেখুৱাওঁ লগতে ইয়াৰে ৰেষ্টুৰেণ্টতো কিবা কিবি খাম চ' তাৰপিছত আৰু কি কৰোঁ চবখিনি দেখুৱাম আৰু কালিও ধুনীয়াকৈ যিহেতু সপ্তমী পূজা চ' সপ্তমী পূজা বুলিও বহুত ধুনীয়া কিবা কিবি প্লেন কৰিছোঁ আৰু চ' আপোনালোকক দেখুৱাম আৰু এই ব্লগটোতে চ' আপোনালোকে লাষ্টলৈ চাই থাকিব বলক আপোনালোকক ভিতৰলৈ লৈ যাওঁ এতিয়া ময়ো যাওঁ আৰু চ' দ্য হাইৱে 1 হোটেলখন নগাঁও বাইপাছত আছে একজেক্ট লোকেশ্যনটো বাৰু মই ইয়াতে লিখি দিম আপোনালোকক যদি আপোনালোকে বিচাৰে আহিব পাৰে আৰু আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ভালেই লাগিছে আৰু এইখিনি ৰেষ্টুৰেণ্ট এৰিয়া হয় আৰু যিহেতু ইভিনিং টাইম হ'ল আমি একো খোৱা নাছিলোঁ তেনেকৈ ভালকৈ চ' ইয়াতে অৰ্ডাৰ কৰি খালোঁ আৰু ইভিনিং স্নেক্স কিবা কিবি এনেকৈ ইয়াত দেখিছে লগতে ষ্ট্ৰবেৰী শ্বেকো খালোঁ আৰু এয়া আহি গ'লোঁ আমাৰ ৰুমলৈ আমাক 2টা ৰুম দিয়া হৈছিলে এইটো দেউতাৰ ৰুম আৰু ছেকেণ্ড মা আৰু মোৰ ৰুমটোলৈ মানে গৈ আছোঁ আৰু দেখাবলৈ চ' ইয়াতে আমাক 2টা ৰুম দিয়া হৈছে আৰু তেওঁলোকে আমাক একচুৱেলি ইনভাইট কৰিছিলে চ' সেইবাবে আমি আজি নগাঁও হোটেলখনত আহিছোঁ আৰু দ্য হাইৱে 1 চ' তাৰপিছত ইমানে টায়াৰ্ড ফিল কৰিলোঁ ভাবিছিলোঁ অকণমান টাউনৰ ফালে গৈ পেলাই পূজা চাওঁ যিহেতু আজি ষষ্ঠী পূজা বাট ইমান ভাগৰ লাগিলে মানে বিচনাত শুয়ে গ'লোঁ আৰু মা আৰু মই এতিয়া টিভিতে চাই আছোঁ আৰু পূজা এনেকৈ নিউজত দি আছে যিহেতু পূজাৰ চবখিনি আৰু খবৰ আৰু ৰাতি হ'ল 9:30 এৰাউণ্ড 9:30 10 PM আৰু আমি ডিনাৰ কৰিবলৈ আহিলোঁ এতিয়া ধুনীয়াকৈ ডিনাৰটো কৰিলোঁ বিৰাটেই ভাল লাগিলে খানাবোৰো একদম টেষ্টি আৰু ধুনীয়া এতিয়া অকণমান ওলাই আহিছোঁ নাইট ভিউটো চাওঁ আৰু বাহিৰৰ পৰিৱেশটো এতিয়া বিৰাটেই ভাল লাগিছে মানে ৰুমৰ ভিতৰৰ পৰাই বাহিৰৰ পৰিৱেশটো দেখা পায় আৰু পূৰা লাইট চাইট জ্বলি আছে চ' ভাবিলোঁ অকণমান ওলাই যাওঁ এতিয়া মানে ইমান বেছি নহয় আৰু ওচৰতে আৰু অকণমান খোজকাঢ়োঁ আৰু ৱাক কৰোঁ কাৰণ জাষ্ট খাই উঠি আহিছোঁহে গুড মৰ্ণিং গাইজ ৰাতিপুৱা হ'ল শুই উঠিলোঁ আৰু ভাল লাগিছে আৰু ষ্টে কৰিবলৈ যোৱাকালি ইমান ব্লগ বনাবলৈ নহ'ল আজি ভাবিছোঁ অলপ বনাম আৰু আপোনালোকে লং ভিডিঅ' আজিকালি মোৰ নাচায় চ' সেইকাৰণে মানে ইচ্ছাই নোযোৱা হৈছে আৰু বনাবৰ কাৰণেও চ' মই ভাবি আছোঁ আৰু যে ইউটিউবত আৰু লং ভিডিঅ' দিয়া বাদে দিওঁ নেকি কাৰণ আপোনালোকে নাচায় ইমান কষ্ট কৰি বনাওঁ এডিটিং কৰোঁ চবখিনি মিলাই চ' সেইকাৰণে শ্বৰ্টছ ভিডিঅ' দিম বুলি ভাবি আছোঁ আৰু চ' আপোনালোকে কমেণ্ট কৰিবচোন কি কৰা যায় তথাপি লং ভিডিঅ' নিদিয়াকৈ নাথাকোঁ বাৰু বনামেই মানে বেছি নোৱাৰিম আৰু এতিয়া যেনেকৈ দি আছোঁ আৰু আপোনালোকে নাচায় আৰু মিনি ব্লগ এইবোৰত বাৰু চাই শ্বৰ্টছবিলাক চাই চ' সেয়াই আৰু কিন্তু আজি বনালোঁ আৰু পূজা বুলি ভাবি তো সেইটো এতিয়া ৰাতিপুৱা হ'ল আৰু এতিয়া ফ্ৰেছ হৈ গা পা ধুই আৰু ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰি বহুত কিবা কিবি কাম আছে চ' আমি ফ্ৰেছ হৈ পেলাই ব্ৰেকফাষ্টটো নকৰিলোঁ ভাবিলোঁ অকণমান ওচৰতে গৈ পূজা মণ্ডপ যদি পাওঁ সেয়া কৰি লওঁ তাৰপিছত আহিহে ব্ৰেকফাষ্টটো কৰি ভাবিছোঁ আৰু যিহেতু যোৱাকালিও ক'তো ওলাই তেনেকৈ যাব নোৱাৰিলোঁ আৰু এতিয়াও আজি পূৰা বৰষুণ দি আছে মৰ্ণিঙে বাট যিহেতু আজি মহাসপ্তমী পূজা চ' ফাইনেলি বিচাৰি এখন দুৰ্গা পূজাৰ মণ্ডপ পালোঁ আৰু ইয়াতে সেৱা কৰি লওঁ পূজা বুলি দিছিলে পিন্ধিলোঁ কেনেকুৱা লাগিছে জনাব এইটো চিম্পলকৈ আহিছোঁ আৰু সেয়া কৰিলোঁ এয়া ৰাতিপুৱাই আহি পেলাই বহুত ভাল লাগিছে সপ্তমী আজি হৈছে মহাসপ্তমী
সপ্তমী পূজা বুলি ভাবিলে এবাৰ নকৰোঁ আৰু যিহেতু নগাঁৱতে আছোঁ। আজি ইভিনিংটোহে যাম আৰু গুৱাহাটী, বাকী গাড়ীখন চাওঁ। বতৰটো বেয়া অকণমান, থাকি আৰু আমি মন্দিৰ মানে বিচাৰি ইয়াতে এইফালে হাইৱেৰ ফালে বেছি নাই, আকৌ ভিতৰৰ ফালে যাব লাগে, কিন্তু এইফালে চাই ফাইনেলি পালোঁ আৰু বেবেজীয়াই কয় চাগে এইখিনি। ফুলগুৰি। চ' আহিলোঁ হোটেলত আৰু ড্ৰেছ চেঞ্জ কৰি মেলি এতিয়া ধুনীয়াকৈ আমি ব্ৰেকফাষ্টটো কৰিব লৈছোঁ। এয়া আমি তিনিটাই খালোঁ আৰু চলে ভটোৰে। এইখনে হৈছে দ্য হাইৱে 1। আমি ৰাতি যে ষ্টে' কৰিছিলোঁ, এতিয়া মৰ্ণিং ভিউটো আপোনালোকক দেখুৱাই দিছোঁ। আমি ব্ৰেকফাষ্ট কৰিলোঁ ধুনীয়াকৈ, আৰু এতিয়া অকণমান কিবাকিবি ভিডিঅ' চিডিঅ' বনাওঁ আৰু। চ' আমি একদম ওপৰৰ ফালে আহিছোঁ আৰু চাব পাৰে একদম ধানৰ খেতি ন, ইমান ধুনীয়া লাগিছে, একদম সেউজীয়া পৰিৱেশ, আৰু বতৰটো বহুত ধুনীয়া হয়, বৰষুণ দি আছে আৰু ভাল লাগিছে। ইমান পিচফুল এৰিয়া, এনেকুৱা জেগা ভাল লাগে। ইফালেও চাওঁ আহা। এইটো হাইৱে অঁ, গাড়ী চলি আছে। হাইৱেটো আৰু গাড়ী চলিয়ে থাকে, গাড়ী মটৰ। দেখিছে। চ' এইখন হোটেলৰ ৰেষ্টুৰেণ্টৰ তলত আছে, ৰুমছো আছে আৰু এটা ডাঙৰ হলো আছে, য'ত আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে বা এংগেজমেণ্ট, ৰিচিপশ্যন পাৰ্টি হওক, যিকোনো আৰু অকেশ্যন যি মানে থাকে আৰু আপোনালোকৰ ধুনীয়াকৈ ইয়াতে স্পেচ আছে, আপোনালোকে চেলিব্ৰেশ্যন কৰিব পাৰে। আৰু এয়া দেখাই দিছোঁ অকণমান ইয়াৰে পৰা, এতিয়া বন্ধ হৈ আছে, চ' অকণমান ইয়াৰে পৰা বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু এতিয়া ৰুমলৈ যাওঁ, আকৌ চেঞ্জ কৰোঁ, এখন শাৰী পিন্ধিম এতিয়া, তাৰপিছত ভিডিঅ' এটা বনাবলৈ আছে আৰু। চ' আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু অলপ চাই থাকিব। সঁচাকৈ দেই, দ্য হাইৱে 1 হোটেলখন নগাঁৱৰ বহুতেই ধুনীয়া হয়, বিৰাটেই ভাল লাগিলে ষ্টে' কৰি পেলাই, লগতে খানা এনল বহুত মানে ধুনীয়া টেষ্টি আৰু। চ' থেংক ইউ ছ' মাছ দ্য হাইৱে 1 টীম আমাক ইনভাইট কৰাৰ বাবে। লগতে এয়া খানাবোৰ বহুত টেষ্টি আছিলে। লাঞ্চটো কৰি মেলি এতিয়া আমি বেক টু গুৱাহাটী আৰু। চ' আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ লগ পাম, আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে দেন টু ছাবস্ক্ৰাইব।